গোলাঘাট চিনাতলীৰ এগৰাকী অনন্য প্ৰতিভাধৰ যুৱক উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত 89.2% নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ তেওঁ এজন বিশেষ প্ৰতিভাধৰ ছাত্ৰ এটা সংস্কৃতিবান পৰিয়ালৰ এই ছাত্ৰজনে সৰুৰে পৰাই কৰি আহিছে সংস্কৃতিৰ চৰ্চা খুমটাৰ ঐতিহাসিক চিনাতলীৰ নিবিৰ তামুলী শইকীয়া নামৰ ছাত্ৰজনে পিতৃৰ পৰা আহৰণ কৰিছে গুৰু সংস্কৃতিৰ শিক্ষা অসমীয়া লোকবাদ্য ঢোল খোল আদি বাদ্যসমূহ সুন্দৰকৈ পৰিৱেশন কৰে তেওঁ পিতৃৰ সৈতে বহু কম সময়তে দিহানাম পৰিৱেশন কৰি বিভিন্ন অনুষ্ঠানত লাভ কৰিছে প্ৰচুৰ খ্যাতি সন্মান আৰু বঁটা গুৰুজনৰ অপূৰ্ব সৃষ্টি ভাওনাক হৃদয়ংগম কৰি কম সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সদৌ ভাওনা প্ৰতিযোগিতাত লাভ কৰিছে শ্ৰেষ্ঠ ভগৱানৰ পুৰস্কাৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো নিবিৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা কলা শাখাত 89.2% নম্বৰ সহ তৰ্ক আৰু দৰ্শন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ভৱিষ্যতে শিক্ষকতা বৃত্তিত নিয়োজিত হৈ সমাজ গঢ়াৰ সপোন পুহি ৰাখিছে নিবিৰে নিউজ ডেস্ক গোলাঘাট ডায়েৰী নমস্কাৰ মোৰ নাম নিবিৰ তামুলী শইকীয়া মই গোলাঘাট চিনাতলী গাঁৱৰ এজন বাসিন্দা যোৱাকালি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 6টা বিষয়ত লেটাৰ সহ 89.2% নম্বৰেৰে ভগৱন্তৰ কৃপাত আৰু ৰাইজৰ আশীৰ্বাদত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু যিমান পাৰোঁ পঢ়া শুনাৰ মাজতে বা শিক্ষাৰ লগতে সমাজখনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ আমাৰ অসমৰ কলা সংস্কৃতি আগবঢ়াই নিয়াৰ হেঁপাহ আছে সংস্কৃতিৰ প্ৰতি এক দুৰ্বলতা আছে যিমান পাৰোঁ আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত থাকি এই সংস্কৃতিক আঁকোৱালি ৰাখিবলৈ আমি চেষ্টা কৰোঁ ধন্যবাদ হয় আচলতে প্ৰথমেই ক'ব লাগিব যে আচলতে আমাৰ পৰিয়ালটোৱেই সমাজৰ লগত খুব জড়িত আচলতে সংস্কৃতিৰ লগত খুব জড়িত আমাৰ পৰিয়ালটোৱে বিশেষকৈ দেউতা একেবাৰে কম বয়সৰ পৰাই মোক দেউতাই ভাওনাৰ লগত জড়িত কৰাইছে প্ৰায় 3 বছৰ বয়সৰ পৰাই মই ভাওনাৰ লগত জড়িত হৈছোঁ বাকী বিগত কেইবছৰমান আগৰ পৰাই মোক দেউতাই দিহানামৰ শিক্ষা দি আহিছে বা আৰু সকলোৱে জানে যে প্ৰায় 2 বছৰ আগতে দেউতাক দিহাৰত্ন উপাধিৰেও বিভূষিত কৰা হৈছে আৰু এই সমাজৰ লগত জড়িত থাকিবলৈ বা এই সংস্কৃতিক আদৰি ৰাখিবলৈ এইখিনি সকলো দেউতাৰ পৰাই শিকিছোঁ আৰু সৰুৰ পৰাই এনেদৰে দেউতাৰ পৰা শিকি সংস্কৃতিক আদৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ পঢ়া শুনাৰ মাজতে লগতে তুমি এবাৰ পৰৱৰ্তী সময়ত মই শিক্ষকতা বৃত্তিটো বাছনি কৰিম বুলি ভাবিছোঁ ভৱিষ্যতে মোৰ এজন শিক্ষক হোৱাৰ খুব হেঁপাহ আছে কিয়নো বৰ্তমান সময়ত দেখা যায় যে শিক্ষা ব্যৱস্থাটোত যিমানেই নিকা কৰিবলৈ চেষ্টা কৰা হৈছে তথাপিও কিন্তু কোনোবাখিনিত আমি দেখা পাওঁ যে কোনোবাখিনিত ভুল ত্ৰুটি বৰ্তমানেও আছে গতিকে এই শিক্ষা ব্যৱস্থাটোৰ মাজত সোমাই ছাত্ৰ ছাত্ৰীখিনিক নিজৰ যিমানখিনি জ্ঞান অৰ্জন কৰিব পাৰোঁ জীৱনত সকলোখিনি ছাত্ৰ ছাত্ৰীক দি এই শিক্ষা ব্যৱস্থাটো খুব সুন্দৰ আৰু নিকা আৰু খুব টনকিয়াল কৰিব বিচাৰোঁ আচলতে সেইকাৰণে শিক্ষকতা বৃত্তিটো বাছনি কৰাৰ হেঁপাহ আছে